Hello my beautiful viewers, welcome to my another vlog. আজি পূজাৰ তৃতীয় দিন। আজি মই পূজা চাবলৈ ওলাইছোঁ। প্ৰথম আৰু সেকেন্ড দিনা যাবলৈ নাপালোঁ, লগ নাছিলে। আজি হাজবেণ্ডৰ ছুটিৰ কাৰণে যাবলৈ পাইছোঁ। তেখেতৰ লগত স্থানীয় পূজা মণ্ডপবিলাক চামগৈ আৰু লগতে মানুহৰ কেনেকুৱা সমাগম ঘটিছে সেইবিলাকো চাম। আপোনালোকক ভিডিঅ'ৰ যোগেদি সেইবোৰ দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকেও প্লিজ ভিডিঅ'টো লাষ্টলৈকে চাব আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু যিবিলাকে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে দুলীয়াজানৰ ছেটেলমেণ্ট এৰিয়াত পতা দুৰ্গা পূজা। এইটো সোমাই যোৱা পদূলিটো তেওঁলোকে বহুত ধুনীয়াকৈ ফুল লগাই ডেক'ৰেশ্যন কৰি দিছে। বৰ ধুনীয়াকৈ পূজাখন পাতে তেওঁলোকে প্ৰত্যেক বছৰে। প্ৰথম আৰম্ভণি পূজাৰ মণ্ডপ ইয়াৰ পৰাই কৰিছোঁ। এই ফিল্ডখনত সৰু পানীৰ পুল এটা আছে, খুব সুন্দৰ দেখিবলৈ। ৰাতি লাইটখন বেছি ধুনীয়া লাগে। এই মণ্ডপৰ মূৰ্তিবিলাক সম্পূৰ্ণ প্ৰকৃতিৰ লগত মিলাই সেউজীয়াকৈ তেওঁলোকে বেশভূষাবিলাক পিন্ধাইছে। আৰু এই মণ্ডপতে পূজাৰ প্ৰসাদ খিচিৰি উপভোগ কৰিছোঁ। খুব টেষ্টি বনাইছে খিচিৰিটো, খাবলৈ খুব সুন্দৰ হৈছে। তাৰ পাছত চাবলৈ গ'লোঁ দুলীয়াজানৰ কালী মন্দিৰত পতা দুৰ্গা পূজাখন। খুব সুন্দৰকৈ পাতে কালী মন্দিৰত পতা দুৰ্গা পূজাখনো। কালী মন্দিৰৰ ভিতৰতে আছে এনেকৈ পানীৰ মাজত শিৱ মূৰ্তি, আৰু এই পানীত যদি কইন দিয়া হয় মনৰ কামনা পূৰ্ণ হয় বুলি কোৱা হয়। আৰু এইটো হৈছে কালী মন্দিৰটো, য'ত ভক্তসকলে আহি কালী পূজা কৰে। আৰু এইফালে ওপৰলৈ উঠি গৈ শিৱলিংগ পোৱা যায়। ইয়াতে শিৱ পূজা কৰাবিলাকে লিংগত পানী ঢালিব পাৰে আৰু চাকিও জ্বলাব পাৰে, ধূপো জ্বলাব পাৰে। তাৰ পাছতে আমি গ'লোঁ দুলীয়াজানৰ মেইন পূজা, নেপালী পূজা বুলি কোৱা হয়। নেপালী জনগোষ্ঠীয় লোকবিলাকে পাতে। নেপালী পূজা চাবলৈ গ'লোঁ আৰু এই পূজাখনত যথেষ্ট মানুহৰ ভিৰ হয় প্ৰত্যেক বছৰে।
পূজা চাবলৈ মানুহৰ মাজত গৰম উঠিলে কুলফি টেষ্ট লৈছোঁ। এয়া হৈছে ষ্টলবোৰ বহিছে নেপালী পূজাৰ তাত। নেপালী পূজাৰ তাত বহুত দোকান বহে, বিভিন্ন দোকান বহে। খাদ্যৰ এফালে বহে, এফালে মণিহাৰী, এফালে পুতলা খেলনা বস্তু আৰু মাটিৰৰ সজোৱা বস্তু আৰু মণিহাৰী বস্তুবিলাকতো আছেই। এই মানে আপোনাৰ দোকানবিলাক চায়ে ভাল লাগে। এইফালে বহিছে আপোনাৰ খোৱা দোকানবিলাক। এইখিনি গোটেইখিনি খোৱা দোকান বহিছে। নেপালী পূজাৰ পাছত গেছ কোম্পানীৰ সন্মুখভাগত পতা পূজাখন চাবলৈ গ'লোঁ। ইউনিক বনাইছে মণ্ডপটো, খুব সুন্দৰ পাহাৰৰ আকৃতি বনাইছে আৰু গুফা দিছে সোমাই যোৱা বাটটো। বহুত মানুহৰ ভিৰ আছিলে। মানে প্ৰতিমাৰ ওচৰ পোৱালৈকে মই গুফাটোৰ ভিতৰতে সোমাই যাওঁতে 3 মিনিটমান লাগিছে মোৰ ভাগৰ।
এইখন ভিতৰৰ ভাগ গেছ কোম্পানীৰ সন্মুখত পতা পূজা দুৰ্গা পূজাখনৰ ভিতৰখন বহুত ধুনীয়াকৈ বনাইছে, দেখিবলৈ খুব সুন্দৰ। মোৰ বিশেষকৈ ভাল লাগিলে এই পূজাখন। মণ্ডপৰ বাহিৰৰ ফালে এনেদৰে পুখুৰী বনাই দিছে তেওঁলোকে, আৰ্টিফিচিয়েলি পানী তাতে পুনি দি পাথৰ দি বহুত ধুনীয়াকৈ ঘাঁহ বন দি বনাই দিছে, আৰু এটা নিজৰা বোৱাই দিছে ওপৰৰ পৰা আৰ্টিফিচিয়েলি। বহুত সুন্দৰকৈ বনাইছে। দেখিছেনে কিমান সুন্দৰকৈ পানীখিনি বৈ আহিছে ওপৰৰ পৰা। তাৰপিছতে এইখন হৈছে টিপলিঙৰ পূজা মণ্ডপ। এইখনো টিপলিঙতে পাতিছে, ওচৰা-ওচৰি। পূজা চাই আহি খাবলৈ বুলি ঘৰৰ ওচৰতে আছে ৰেষ্টুৰেণ্ট এখনত সোমালোঁ, লোকেল বিষ্টু। তাত খাবৰ কাৰণে এতিয়া বহি আছোঁ। এয়া আমাৰ খানা আহি গ'ল, অনিয়ন চালাড, দালি, পাপৰ, ৰাইচ, চিকেন কাৰী। খাই দিছোঁ দেই তেনেহ'লে আমাৰ খাদ্যভাগী। আপোনালোকেও পূজা এনজয় কৰিব। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত 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 ধন্যবাদ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ। বাই বাই।